আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া ছাৰে। Hey dosto, welcome back to my YouTube channel. So আজি আমাৰ কুকুৰমাৰা গাঁৱৰ নেহল ক্লাবৰ ৰূপালী জয়ন্তী আৰু আজি ইয়াতে ৰূপালী জয়ন্তী উপলক্ষে এটা ৰেলী কৰা হ'ব আৰু এই ৰেলীটোত বহুত মানে আমাৰ গাঁৱৰে মানুহে হাতেৰে বনোৱা কুলি চৰাই তাৰপাছত ডলফিন মাছ আদি থাকিব আৰু আপোনালোকক মই সেইবোৰ ৰেলীত দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকৈ বনাইছে সেইবোৰ দেখাম আৰু অলপ দেৰিকৈ ৰেলীটো ষ্টাৰ্ট হ'ব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আমাৰ মানে 2 দিন হ'ব কাৰ্যসূচীটো। ছেকেণ্ড দিনা আমাৰ ইয়াতে বিশেষ শিল্পী জুবিন গাৰ্গক মাতিছে গান গাবলৈ। 2 দিনৰে দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী। আমাৰ গাঁৱৰে দাদা এজনে এই জুবিন দা আঁকিছে, জুবিন দাৰ অনুৰাগী। তেওঁ এই ছবিখন আগতে কিমান সময় গৈছে তেওঁ কৈ দিব এইবাৰ। মোৰ এই ছবিখন মানে তৈয়াৰ কৰোঁতে প্ৰায় ফুল 3 দিনৰ সময় গৈছে। আৰু আপুনি এইখনত মানে পইচা কিমান খৰচ কৰিছে? পইচা ইমান বেছি যোৱা নাই, জাষ্ট আঠা চাঠা এইবিলাক কিনোতে ইমান 1000 মান টকা খৰচ কৰিছে পেন। আৰু এইটো গোটেই কাপোৰেৰে বনোৱা হয়। আপোনাৰ নামটো এবাৰ কৈ দিব। মোৰ নাম কৃষ্ণ দাস আৰু দাদাই বহুত ভাল ভাল আৰ্ট কৰে আৰু আপোনালোকৰ চেনেল এটা আছে হয়, এডি আৰ্ট বুলি এটা চেনেল আছে। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তেওঁলোকৰ দাদাৰ চেনেলটো চাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া এতিয়া ৰেলী ষ্টাৰ্ট হ'বৰ কাৰণে সাজু হৈ আছে আৰু টিম আৰু বহুত আহি আছে। কম্পিটিশ্যন হ'ব মানে শোভাযাত্ৰাত যিবোৰ প্ৰদৰ্শনী হ'ব তাৰ ভিতৰত কম্পিটিশ্যন হ'ব আৰু তাত প্ৰাইজ থাকিব। এতিয়া চব ৰেডি হৈ আছে, চবকে ৰেডি কৰি দি আছে আৰু আপোনালোকক মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু এতিয়া আপোনাক দেখাম। মই বেক কেমেৰা অন কৰি দিছোঁ মোৰ মোবাইলৰ আৰু এয়া চাব পাৰে আমাৰ ইয়াৰে কলৈ নাওকেল হয় আৰু এই নাওকেল নাওকেলত দৃশ্য দেখাবলৈ চেষ্টা কৰিছে এওঁলোকে। ৰেডি হৈছে আৰু বাকী আপোনালোকক মই দেখাই আছোঁ আৰু এয়া আমাৰ সংস্কৃতি আমাৰ এই তাঁতশালৰ পৰিৱেশ দেখুৱাইছে আৰু আগৰপৰা দেখাইছোঁ। এইখন এই জুবিন দা আৰ্টটো চাব পাৰে। এইটো আমাৰ গাঁৱৰে বহুত সুন্দৰ ছবি আঁকি আছে জুবিন দাৰ অনুৰাগী। বহুত মজা ছবি, মজা। এয়া চাব পাৰে এটা বৃহৎ আকাৰৰ কুলি চৰাই। বৃহৎ আকাৰৰ কুলি চৰাই এইটো এতিয়া গাড়ীৰ ওপৰত থোৱা জেগাত চাব। এইটো হৈছে আপোনাৰ নদী ইহু কলৈ, যাৰ বাবে বিখ্যাত সেই বস্তুটো হৈছে নদী ইহু, যাৰ এতিয়া সংখ্যা হাত ল'বলৈ ধৰিছে আৰু আপোনালোক দেখাই বহুত আছে, বহুত বহুত। এতিয়াতো মানুহ কম আৰু ৰাস্তাৰ ওপৰত মই যাই দেখাই দি আছোঁ আপোনালোকক। চাব পাৰে আৰু অলপ সময় পিছতে ইয়াত ৰিবন কাটি এই শোভাযাত্ৰাটো আগবঢ়াই নিয়া হ'ব। আৰু অলপ সময় পিছতে শোভাযাত্ৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোক ইয়াত এনে বেলেগৰ আৰু আপোনালোক ইয়াতে আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, দেখা নাছিলোঁ আৰু এক্সপিৰিয়েঞ্চ হৈছে আৰু আগলৈকে আহি থাকিব আমাৰ আশা থাকিল। এতিয়া আপোনালোক শোভাযাত্ৰাটো ত' ইয়াতে
মিৰ্জা, গুৱাহাটী, ছয়গাঁও সকলোবোৰে আমাৰ এই অঞ্চলটোৰ যিমান ধৰণৰ গাঁও আছে ইয়াৰ পৰা সকলোৰে মানুহ আহি আমাৰ এই শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিছে। ত' শোভাযাত্ৰাটো বহুত ডাঙৰ হৈছে, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে খালি ভিডিঅ'তে শেষলৈকে চাই থাকিব। আৰু এয়া আৰু দৰা কইনাই হৈছে চাব পাৰিম। কেনেকুৱা লাগিছে ৰেলীটো? অলপ দেৰিকৈ ৰেলীটো ষ্টাৰ্ট হ'ব। এয়া হৈছে কইনা, বহুত ধুনীয়া লাগিছে কইনাজনী। হকী আমাৰ ইয়াৰে বিয়াৰ এটা সুন্দৰ চিন আপোনালোকৰ ইয়াতে দেখুওৱা হৈছে। অলপ দেৰিলৈকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ, সেয়ে আপোনালোকক ক'বলগীয়া। এতিয়া ষ্টাৰ্ট হোৱা নাই, অলপ দেৰিকৈ ষ্টাৰ্ট হ'ব। ত' আপোনালোকক মই দেখাই আছোঁ সেয়াই। আৰু এয়া এইটো হৈছে মাছ হাতেৰে নিৰ্মিত। ইয়াৰে ভিতৰত এজন মানুহ আছে, তেওঁৰ এইজন মানুহ ইয়াৰে চকীয়াতে ইয়াৰ পৰা চাইছে এইজন মাছ। আপোনালোকক ভিউ দি দিছোঁ। এয়া হৈছে জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া দৃশ্য ইয়াতে দেখুওৱা হৈছে। এয়া চাব পাৰে, সুন্দৰ এটা দৃশ্য এইটো। আৰু ইয়াত 3জন মানুহ বোৱাৰী আছে, যিসকলে এই দৃশ্যটো প্ৰদৰ্শন কৰিছে। আৰু এয়া এতিয়া ৰিবন কাটিব, ৰিবন কাটি শোভাযাত্ৰাটো আৰম্ভ কৰিব। জ্ঞাপন কৰিছোঁ। ধন্যবাদ, ধন্যবাদ জনাইছোঁ। আৰু এয়া আমাৰ শোভাযাত্ৰাৰ প্ৰথমতে আছে আমাৰ এই সত্ৰীয় নৃত্য বাইদেউ আপুনি ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে ইয়াত আহি? আৰু আগলৈকে আহি থাকিব, এতিয়া এনজয় কৰক হা। আপোনালোকৰ মিৰ্জাৰ পৰাই হয়? একদম, আমি খাতি মিৰ্জাৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? পুৰা ধুনীয়া লাগিছে। আপুনি যাই থাকিব একদম। মাজত লাগ পাই নেকি কথা যদি বেয়া নাপাব। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। এতিয়া শোভাযাত্ৰাটো আৰম্ভ হ'ল আৰু সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে। সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে। হৃদয়ে মৰম বাঢ়িছে। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে। লাইনটো বহুত দীঘল হয় আৰু ভিডিঅ' শ্বট ল'বলৈ বহুত দিগদাৰ। এতিয়া আমি একেবাৰে পিছৰ পৰা তাত য'ত ক্লিপটো দেখিলে তাৰ পৰা এনে দৌৰি দৌৰি আহিছোঁ ফাৰ্ষ্ট ভিউটো ল'বলৈ।
মানে ফাৰ্ষ্ট যিটো মানে ৰেলীৰ প্ৰথমখিনি ফটো ভিডিঅ' কৰিবলৈ ইয়ালৈ আহিছোঁ। চ' আমাৰ বহুত কষ্ট হৈছে। আপোনালোকে যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ। এই চাইডে গৈ প্ৰথমতে ইয়ালৈ দেখাইছে এটা কৃষ্ণ আৰু কলীয়া দমনৰ সেই দেখুওৱা হৈছে। আহি আছে আগৰ ইউটিউবত 27 ছাবস্ক্ৰাইবাৰ হ'ল আৰু কিবা বোলে লাগিব আৰু এয়া চাব পাৰে এইটো আমাৰ গাঁৱৰে হস্তশিল্পী বিৰেজ দাসে বনাইছে। চাওক কি সুন্দৰকৈ বনাইছে। এইটো এয়া শৰাই বনাইছে। অলপ আগত মই ভালকৈ দেখাই দি আছোঁ। এয়া চাব পাৰে এই শৰাইখন আমাৰ গাঁৱৰে হস্তশিল্পী বিৰেজ দাসে বনাইছে আৰু তেওঁ এইখন মানে 1.5 মাহমান কাম কৰিছে। বহুত কষ্ট হৈছে তেওঁলোকক সেইবাবে আমি ধন্যবাদ দিছোঁ। ওখ বহুত হৈছে এইটো মানে আপোনালোকক গোটেইখিনি আপোনালোকক ইয়াত মই মানে ফিল্ডত যেতিয়া বস্তুখিনি লৈ যাব তেতিয়া ফিল্ডত আপোনালোকক গোটেইখিনি ভালকৈ দেখুৱাই দিম। শিহু, ফুলি চৰাই, মাছ, বাঁহী এইবোৰ মানে বহুত বনাইছে। পেঁপা এইবোৰ মানে বহুত বনাইছে। আপুনি বনাইছে এইটো বনাওঁতে কিমান দিন গৈছে আপোনাৰ? 1.5 মাহ গৈছে আৰু মানে এনে টকা কিমান মান খৰচ গৈছে? টকা 3000 মান গৈছে। এইটো বনাওঁতে আপোনাৰ কষ্ট বহুত হৈছে। ত' সেইকাৰণে আপোনাক ধন্যবাদ থাকিল। আৰু আগলৈ আমাৰ গাঁৱৰ বাবে এনেকুৱা বস্তু ইয়াত তুলসী আমাৰ কাতি বিহুত যে তুলসী ঘৰত চাকি দিয়া হয় সেইটো আপোনালোকক ইয়াতে দেখুওৱা হৈছে। এয়া চাব পাৰে তুলসীৰ ঘৰত কলগছ পুতি ইয়াত চাকি দিছে এই দলটোৱে। বহুত ভাল লাগিল এইবোৰ চাই। আৰু এই শৰাইখন আপোনালোকক তাত গৈ দেখুৱাম এবাৰ। আৰু এইবোৰ চাব এইবোৰ আমাৰ মানে গাঁৱৰে মানুহে নিৰ্মাণ কৰিছে। এইটো হৈছে ডলফিন, এইটো মাছ, এইবোৰ চাব পাৰে। চাই আমি আপোনালোকক যিমান পাৰোঁ গোটেইখিনি আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। এয়া চাব পাৰে আপোনালোকে যাই আছোঁ। আৰু ইয়াৰে ভিতৰত যিসকল মানুহে মানে লোকে এই সাজবোৰ পিন্ধি কিনে খোজকাঢ়িছে তেওঁলোকৰ বহুত কষ্ট হয় এইবোৰ কৰোঁতে। চ' তেওঁলোকৰ বাবেও বহুত ধন্যবাদ। তেওঁলোককো বহুত কষ্ট হয়তো এইবোৰ পিন্ধোতে। এতিয়া এইটো মানে মেইন গেট হয়। অহাকালি জুবিনদাৰ প্ৰগ্ৰেমো আপোনালোকক দেখাম। আৰু লগতে ৰাতি মোৰ গান গাম এটা প্ৰগ্ৰেম আছে। এয়া ফিটা কাটিব। এয়া এইটো মেইন গেট আছিল। ইয়াৰ পৰা আৰু শোভাযাত্ৰা আৰম্ভ হ'ব। বৃহৎ পেঁপা এইটো বনাইছে দেৱকান্তত আছে। আমাৰ গাঁৱৰে তেওঁ হয়। ত' এইটো বনাইছে বৃহৎ বহুত ডাঙৰ দিয়ক। তো মই ডিম্পুদাৰ বিকাশ দাৰ ফ্ৰেণ্ড নহয়, সেইকাৰণে মই ভিডিঅ'ৰ প্ৰথমতে ডিম্পুদাৰ ডাইলগ মাৰিছোঁ। আৰু এইবাৰ মই ক'ম বিকাশ দাৰ ডাইলগ। বিকাশ দাৰটো ক'ব লাগিছোঁ। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া মই বিকাশ দাৰ ডাইলগটো মাৰিলে কোনো বেয়া নাপাব। আৰু এটা পাৰে নাওখেল আমাৰ কলহীৰ হোৱা নাওখেলৰ আৰু ইয়াত মই এনজয় চাম না গাড়ীৰ ওপৰত ভিউ কেইটা কৰিছে। আৰু ইয়াত চাব পাৰে আমাৰ জুবিনদাৰ ইমান অনুৰাগী যে তেওঁ আপোনাৰ নিজৰ মূৰত জুবিনদাৰ নাম লিখিছে, জয় জুবিনদা। লাইনটো ভালকে লৈছো, লাইনটো ভালকে যা।
মানুহ চাওক বহুত মানুহ আহিছে এতিয়া গাড়ীবোৰ জাম কৰি দিছে এই ৰেলীটোৰ কাৰণে গাড়ীবোৰ এতিয়া ৰখাই দিছে কাৰণ কিবা অঘটন হ'ব পাৰেতো গাড়ীবোৰ চলি আহিলে গাড়ীবোৰ ৰখাই দিয়া হৈছে যাই আছোঁ আৰু ইমান ৰ'দত এনেকৈ ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ চ' তাৰ কাৰণে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে তেনেকৈ ভাল লাগে ন প্লিজ ছাবস্ক্ৰাইব কৰি দিব ৰেলীটো আগত গৈ ঘূৰাব অলপ আগত গৈ ঘূৰালে মই পিছত আছোঁ বহুত পিছৰ বাৰে মানুহ চাওক অগণন এয়া চাব পাৰে এয়া হৈছে আমাৰ গাঁৱত ধুনীয়া ছোৱালীবোৰ চাব পাৰে পিছৰ ফালে দেখাবলৈ চেষ্টা কৰিছোঁ এয়া ডেন্স এতিয়া মই আগৰ ফালে যাম পৰ্যটন ঘূৰালে মই আগৰ পৰা ঘূৰি আহিম এয়া কাতি বিহুৰ দৃশ্য বহুত ভাল মানে সেই গোটেই শোভাযাত্ৰী হৈছে আৰু ইয়াত বেলেগৰ পৰা হৈছে আৰু ইয়াৰ পৰা শোভাযাত্ৰাটো ঘূৰালে আৰু 3K ছাবস্ক্ৰাইবাৰ হ'বলৈ জাষ্ট কেইটামান লাগে চ' জলদি 3K কৰক তাৰপিছত 10K আৰু আমি ইফালে ঘূৰি আহিলোঁ কিন্তু ইফালে লাইন একে হোৱা নাই ভাবক কিমান মানুহ আৰু চাহ পাৰে বৃহৎ আকাৰৰ কলি চৰাই আৰু এইটো কলৈ নদী বিখ্যাত নদী শিহু এয়া আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া ছাৰে আপোনাক ব্লগ বনাই আছোঁ খুব ভাল লাগিছে আপোনাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে খুব ভাল লাগিছে নেহৰু ক্লাবৰ আজি যি ৰূপালী জয়ন্তী বৰপৰাই সাংস্কৃতিক শোভাযাত্ৰা আগলৈ আহিব বুলি আশা থাকিল থেংক ইউ কৃষ্ণ চাব পাৰে বহুত ভাল দিয়া আহি থকা তেনেহ'লে দেই এতিয়া আমাৰ লিটিল কৃষ্ণক লগ পাই গ'লোঁ ইমান ৰ'দ তেতিয়াও ভিডিঅ' বনাই আছোঁ ভাবক ঘামি অৱস্থা নাই মাত্ৰ আপোনালোকৰ কাৰণে চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া মহাপুৰুষ শংকৰদেৱৰ সৰুকালৰ দৃশ্য এটা দেখুওৱা হৈছে এয়া চাব পাৰে আপোনালোকে বহুত ভাল বহুত ভাল লাগিল আৰু চাব পাৰে উপৰত কৰি আহিছে একেবাৰে আৰু এনজয় চাওক এনজয় এনেকুৱা লাগে আৰু তো ফিল্ডত যে ডেন্স কৰিব আছে এয়া চাওক মজা ইয়াৰ পৰা ৰেলী ঘূৰাৰে ইয়াৰ পৰা ঘূৰিব ৰেলীটো এই ডেন্স চাওক গাড়ীৰ ওপৰত বহি আহিছে এইবাৰ গাড়ীখনৰ লগত যাম দেই ডেন্স কৰি
পূৰা ৰেলি যাব তাৰে ফিল্ডত এনেকুৱা নাচিম ন ভিডিঅ' আপোনাক কৰিব দিম এনেকুৱা নাচিম ফিল্ডত ক'ব লাগিব আৰু অহাকালি জুবিন দা প্ৰগ্ৰেম আছে জুবিন দা প্ৰগ্ৰেমত আৰু কি ক'ম অনুৰাগীৰ ভিৰ লাগি যাব এয়া চাব পাৰে শুনি কালি আনা করো ড্যান্স ওলাই গৈছে এয়া চাবাৰে কৃষ্ণৰ লগত ড্যান্স কৰি আছে এয়া আমাৰ কলি কৃষ্ণ মজা ড্যান্স সো ফাইনেলি যোৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ তালৈ আহি পালোঁ এতিয়া তাত আমি ডেন্স কৰিম এতিয়া ডেন্স কৰিব লাগিব সকলোৱে যোন যোন গৈছে চবকে ডেন্স কৰাম এতিয়া আহি পালোঁ যিটোৱে ৰ'দ দিছে গোটেই মাত ঘামি অৱস্থা নাই পেপা বিহৰা কৰোঁ পিছত যিটোৱে আপোনালোকে ডলফিন দেখিব পাইছে এইটো এইবাৰ নিৰ্মাণ কৰা হয় আপোনাৰ নামটো কৈ দিব এবাৰ শ্ৰী হৰিদা আৰু আপুনি এইবোৰ কেতিয়াৰ পৰা বনাইছে এইয়া মোৰ এতিয়া 30 বছৰ হৈ গ'ল আৰু এইটো বনাওঁতে আপোনাৰ কিমানমান টাইম গৈছে এইটো বনাওঁতে গেছি 1 মাহমান টাইম গেছি আৰু পইচা কিমানমান গৈছে পইচা মুঠতে 2100 টাকা খৰচ গৈছে এই বাঁহ কিনাংতে কাপোৰ কিনাংতে কাগজ কিনাংতে এনেকৈ খৰচ গৈছে ডেন্স আৰম্ভ হৈ গ'ল ডেন্স আৰম্ভ Ya pakai juga motor dan studio deh. Ya dance. Bro, ikan lama dance. ভিডিও সমাপ্ত কৰি আমি ডান্স কৰিব যাম
সুবাসে মোক চুই থৈ গ'ল কোমল কোমল তোমাৰ ওঠৰ পৰশে সজল সজল তোমাৰ চকুৰ মৰমে পাগল 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 কৰি গ'ল কোমল কোমল তোমাৰ ওঠৰ পৰশে সজল সজল তোমাৰ চকুৰ মৰমে পাগল 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 কৰি গ'ল এতিয়া কলৈ যাওঁ তোমাকে ক'তে নোপাওঁ এজাক বৰষুণে মোক ধুই থৈ গ'ল এজাক সুবাসে মোক চুই থৈ গ'ল শুকান মাটিতে নিজান 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 পৰতে অভিনৱ তোমাৰ অনুভৱ নীলিম 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 আশাতে অসীম 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 স্বপ্নতে সপোন যেন দি অসীম অসীম তোমাৰ মিঠা কথাতে সেউজ সেউজ তোমাৰ হিয়াৰ ভাষাতে ক্লান্তিও যেন পুলক ধুনুক থানাক তোমাৰ ওঠৰ শবদে ধুনুক জুনুক নুপুৰ বজাই হিয়াতে দিয়ে আৰু এইজন মানুহে এই বৃহৎ কুলি চৰাইটো আৰু আমাৰ ডলফিনটো বনাইছিল আৰু আমি তেওঁৰ মুখৰ পৰা জানিব বিচাৰিম মানে এইটো বনাওঁতে আপোনাৰ কিমান সময় গৈছিল এই কুলিটো প্ৰায় বনাওঁতে মোৰ প্ৰায় 20-25 দিনমান গৈছে আৰু মানে এইটোৰ খৰচ কিমানমান গৈছে মানে বনাওঁতে এইটো আৰু ডলফিনটো এইটো কুলি চৰাইটোৰ আপোনাৰ মোটামুটি আপোনাৰ 2500মান টকা গৈছে খৰচ 2500-3000 ভিতৰত খৰচ গৈছে আৰু মানে এই আপুনি যে এইবোৰ বনাই এইবোৰ কেতিয়াৰ পৰা বনাই আছে মানে এতিয়া বনাব আৰম্ভ কৰিছেনে নে আগৰ পৰাই বনাই আছিল মই প্ৰায় ক্লাছ 5-6ৰ পৰাই বাঁহ বেতৰ কাম কৰিব শিকিছিলোঁ কিন্তু এই কামটো প্ৰায় মোৰ ঘৰৰ ভিতৰতে মানে সোমোৱাই আছিল কিন্তু এতিয়া আমাৰ যিটো মানে ৰূপালী জয়ন্তী নেহৰু ক্লাবৰ উদযাপনৰ থ্ৰুৱেদি আমি পোহৰলৈ মানে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাম বুলি আশা কৰিছোঁ তাৰ পৰাই মানে তাৰমানে আমি এই বস্তুবিলাক তাৰমানে বনাইছোঁ আৰু এইবোৰ যদি আপোনাক কোনোবাই বেলেগৰ পৰা কণ্টেক্ট কৰি বনাবলৈ বনাই দিব পাৰিব নিশ্চয় পাৰিম আমি সময় ল'ব তেওঁলোকে যদি পাৰে বিচাৰে আমি নিশ্চয় মানে দিব পৰা আমি সক্ষমতাত থাকিম আৰু ঠিক আছে দিয়ক ধন্যবাদ